চিম্পল কাপোৰ এযোৰ উলিয়াই লৈছোঁ ৰাতিপুৱাই আজি আমি যাবলৈ ওলাইছোঁ দৰঙৰ বিখ্যাত খতৰা সত্ৰলৈ। হেল্ল' ফ্ৰেণ্ড, গুড মৰ্ণিং। মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু ভিডিঅ'টো চাই যদি ভাল পায় প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। কোচ ৰজা নৰনাৰায়ণৰ দিনতে এই সত্ৰখন প্ৰতিষ্ঠা হয়। দৰং জিলাৰ খতৰা সত্ৰই প্ৰায় 500 বছৰ ধৰি ধৰ্মীয়, আধ্যাত্মিক, সামাজিক, সাংস্কৃতিক আদি বিভিন্ন দিশত অৰিহণা যোগাই আহিছে। মাধৱদেৱৰ আদেশত মাধৱদেৱৰ শিষ্য গোবিন্দ আতয়ে 1568 চনত খতৰা সত্ৰ প্ৰতিষ্ঠা কৰিছিল। খতৰা সত্ৰ সম্পৰ্কে মানুহৰ মুখে মুখে প্ৰচলিত এটা কথা। গোবিন্দ আতয়ে ধৰ্ম প্ৰচাৰৰ যো-জা কৰা অৱস্থাত 4জন খত অৰ্থাৎ দুষ্ট প্ৰকৃতিৰ লোক আছিল। স্থানীয় লোকে তেওঁলোকৰ আচৰণক খটাসুৰ বা খত বুলি কৈছিল। গোবিন্দ আতই আৰু তেওঁৰ লগত অহা ভকত কেইজনে খত কেইজনৰ মনৰ পৰিৱৰ্তন সাধন কৰি ভক্তি ধৰ্মলৈ যেতিয়া ঢাল খুৱাইছিল, তেতিয়াৰে পৰা এই জেগাখিনিৰ নাম খটখৰা বা খতৰা হৈছিল। ঘৰৰ পৰা লৈ অহা শৰাইভাগ মানে মাহ প্ৰসাদখিনি ইয়াতে জমা দি আমি চাকি জ্বলাবৰ কাৰণে গ'লোঁ। আৰু বাহিৰতহে চাকি জ্বলাব লাগে, ভিতৰত নিদিয়ে। তাৰ উপৰিও খতৰা সত্ৰৰ ওচৰৰ দোকান কেইখনতো চাকি পোৱা নাযায়, চাকি বিক্ৰী কৰিলে ফাইন লগায়। আৰু আটাইকেইটাই আমি চাকি জ্বলাই মেলি এনেদৰে ফটো উঠিলোঁ। তাৰ পাছত আমি শুনিব আহিলোঁ নাম প্ৰসংগ। নাম প্ৰসংগ হৈ থকাৰ মাজতে আমি গাড়ীখন পূজা কৰি ল'লোঁ। নাম প্ৰসংগ শেষ হোৱাৰ পাছত প্ৰায় 11:30-12টামান বজাত শৰাইভাগ ভাঙে আৰু তাৰ পাছত সকলোকে এনেদৰে মাহ প্ৰসাদ বিতৰণ কৰে। আৰু স্পেচিয়েলি মোৰ খতৰা সত্ৰৰ প্ৰসাদ খাই খুবেই ভাল লাগে। তাৰপাছত আটাইকেইটা আমি ঘৰমুৱা হোৱাৰ দিশে আৰু ৰাস্তাতে আমি আটাইকেইটা এনেদৰে চাহ খালোঁ। ভোক লাগিছিলে আমাৰ, একো খাই যোৱা নহ'ল। তাৰপাছত আমি আহি ফাইনেলি ঘৰ পালোঁ। আৰু আজিলৈ ইমানেই। লাষ্টলি থেংক ইউ ফৰ ৱাচিং।